নমস্কাৰ শিক্ষাপুৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম অংক এটাৰ ফেজ ভেলু আৰু প্লেচ ভেলু। ফেজ ভেলু মানে হৈছে অংকটোৰ নিজা মান আৰু প্লেচ ভেলু মানে হৈছে অংকটোৰ স্থান মান। আমি আজি এই ভিডিঅ'টিত অংক এটাৰ ফেজ ভেলু আৰু প্লেচ ভেলুৰ বিষয়ে আলোচনা কৰিম। ধৰক এই এটা সংখ্যা দিয়া আছে, ইয়াৰ সাপোজ আপোনালোকক এই তিনি সংখ্যাটোৰ ফেজ ভেলু উলিয়াব দিলে আৰু প্লেচ ভেলু উলিয়াব দিলে, গতিকে এই তিনি সংখ্যাটোৰ ফেজ ভেলু অৰ্থাৎ নিজা মান হ'ব 3। অৰ্থাৎ যিকোনো এটা অংকৰ যিটো ফেজ ভেলু থাকে সেই ফেজ ভেলুটো সদায় সেই অংকটোৰ সৈতে একেই হয়। আৰু প্লেচ ভেলুটো যি আছে এই প্লেচ ভেলুটো আপোনালোকে একক, দশক, শতক, হাজাৰ এনেদৰে স্থান মানৰ পৰা আপোনালোকে উলিয়াব পাৰিব। গতিকে ইয়াত তিনি যিটো অংক আছে এইটো আপোনালোকৰ দশকৰ স্থানত আছে, গতিকে 3ক 10ৰে পূৰণ কৰিলে 30 হ'ব। গতিকে 3ৰ ফেজ ভেলু হ'ব আপোনাৰ 30। এইবাৰ আপোনালোকে এইটো সংখ্যাৰ এই একেটা সংখ্যাতে যদি তিনিটো যদি আপোনালোকৰ একক, দশক, শতকৰ স্থানত আছে, এই তিনিটোৰ আপোনালোকৰ ফেজ ভেলু আৰু প্লেচ ভেলু উলিয়াব লাগে। গতিকে 3ৰ এইটো সংখ্যাত কি হ'ব, 3ৰ ফেজ ভেলু কিমান হ'ব 3। গতিকে ফেজ ভেলুটো সদায় একেই থাকে সংখ্যাটোৰ সৈতে, কিন্তু প্লেচ ভেলুটো কি হয় যে যদি আপোনালোকৰ এই স্থান মান কেইটা আপোনালোকে চালে হ'ল যে 3ৰ স্থান মান কি হ'ব, ইয়াতে একক, দশক, শতক। গতিকে 3টো কিহৰ ঘৰত আছে, শতকৰ ঘৰত আছে। শতক মানে 100, গতিকে 3টোক 100ৰে পূৰণ কৰিলে কি হ'ব 300 হ'ব। গতিকে 3ৰ প্লেচ ভেলু কি হ'ব আপোনালোকৰ 300 হ'ব। ঠিক তেনেদৰে আৰু এটা সংখ্যা যদি হয়, এই একেটা সংখ্যাতে যদি 3টো যদি এইটো স্থানত থাকে তেতিয়াহ'লে ইয়াৰ কি হ'ব, ফেজ ভেলু সদায় একেই থাকিব, 3ৰ ফেজ ভেলু 3 হ'ব, কিন্তু প্লেচ ভেলু কি হ'ব আপোনালোকৰ একক, দশক, শতক, হাজাৰ। গতিকে হাজাৰৰ ঘৰত আছে, গতিকে ইয়াক আপোনালোকে 1000ৰে পূৰণ কৰিলে কি হ'ব 3000 হ'ব। গতিকে 3ৰ আপোনালোকৰ প্লেচ ভেলু কি হ'ব 3000 হ'ব। নেক্সট আপোনালোকৰ কেতিয়াবা আপোনালোকৰ প্ৰশ্নত দিয়ে যে আপোনালোকৰ প্লেচ ভেলু আৰু আপোনালোকৰ ফেজ ভেলু আৰু আপোনালোকৰ প্লেচ ভেলু এই দুয়োটাৰ যোগফল কৰিব কিমান হয় মান উলিয়াব দিয়ে। গতিকে ধৰক আপোনালোকে এই সংখ্যাটোৰ 3ৰ আপোনালোকৰ ফেজ ভেলু আৰু প্লেচ ভেলু দুয়োটাৰ যোগফল উলিয়াব দিলে, তেতিয়া আপোনালোকে কেনেদৰে কৰিব যে ফেজ ভেলু আপোনালোকে নিশ্চয় শিকিলে যে ফেজ ভেলু কি হয় সংখ্যাটো যিমান আছে, গতিকে ফেজ ভেলু আপোনালোকৰ এইটো 3 সংখ্যাটোৰ গতিকে 3 হ'ব। আৰু প্লেচ ভেলু কিমান হ'ব একক, দশক, গতিকে 3টো দশকৰ ঘৰত আছে, গতিকে 3টোক আপোনালোকে কি কৰিলে 10ৰে আপোনালোকে পূৰণ কৰিলে। 10ৰে পূৰণ কৰিলে আপোনালোকৰ কি হ'ব সমান হ'লে কি হ'ব, এতিয়া ইয়াত আপোনালোকৰ 30 হ'ব। গতিকে এতিয়া চাওক ফেজ ভেলু আছিল 3 আৰু প্লেচ ভেলু হ'ল 30, গতিকে 3 আৰু আপোনালোকৰ 30 এই দুটা আপোনালোকে যোগ কৰিলে কিমান হ'ব 33 হ'ব। গতিকে আপোনালোকৰ 3ৰ আপোনালোকৰ প্লেচ ভেলু যোগ ফেজ ভেলু এই দুটাৰ মান কিমান হ'ব 33 হ'ব। গতিকে ঠিক তেনেদৰে এই সংখ্যাটোৰো যদি আপোনালোকে চাই, ইয়াত আছে 3টো একক, দশক, শতকৰ স্থানত আছে, গতিকে এই 3টোৰ প্লেচ ভেলু কি হ'ব 100ৰে পূৰণ হ'ব। গতিকে ইয়াত 100ৰে পূৰণ কৰিছো, পূৰণ কৰাৰ পিছত আপোনালোকে কি পাইছে ইয়াত 300 পাইছে। আৰু ইয়াৰ ফেজ ভেলুটো একেই থাকিব, গতিকে ফেজ ভেলু আমি কি পাইছো 3 পাইছো। গতিকে 300, গতিকে 3 যোগ 300, গতিকে ইয়াত কিমান হৈছে 303। গতিকে এইটো এটা সৰু কনচেপ্ট আছিল, গতিকে এইটো পৰীক্ষাত আহি থাকে ফেজ ভেলু আৰু প্লেচ ভেলুৰ যোগফল উলিয়াব দিয়ে কেতিয়াবা, গতিকে এইখিনি আপোনালোকে ভালদৰে চাই ল'ব এবাৰ। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল, পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ নেক্সট যিখিনি আছে সেইখিনি আমি আলোচনা কৰিম। গতিকে আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।